জীৱনত এটি সুন্দৰ গল্প লিখাটো বহুত সহজ, কিন্তু সেই গল্পটোৰ নিচিনা জীৱনটো গঢ়ি তোলাটোহে বহুত টান। তুমি ফুল ভাল পোৱানে? পাওঁ। ফুলবোৰ যে ইমান ধুনীয়া। মোৰ ফুল পাহতকৈ কিন্তু কম। হে, তুমিও যে আৰু ফুলবোৰ জানা মৰহি যায়। তেনেহ'লে মই বৰষুণ হ'ম। সেয়া কিয়? বৰষুণ হৈ তোমাৰ বুকুত ধৰিম আৰু তোমাক জীপাল কৰি ৰাখিম অৰেই জীৱন। হে, পিছে এনেকৈয়ে হাঁহি থাকিবা নে কিবা ক'বাও? আজি মই তোমাক এটা বস্তু দিম, কি দিবা? কিন্তু তোমাৰ কপালতহে দিম। দিয়া আকৌ। এতিয়াই দিমনে? অঁ, এতিয়াই দিয়া। সঁচাকৈ দিম? আৰে দিয়া। দিমনে? সেই দিয়া আকৌ। হত এইটো বস্তু দিবকে ইমান লাজ কৰিব লাগে? যেনিবা আমি প্ৰথমবাৰহে লগ পাইছোঁ। তোমাক কিন্তু আজি ধুনীয়া লাগিছে দে বহুত। মই এনেও ধুনীয়া। হয়নে? হয় আকৌ। কি হে, কিহৰ পাৰ্টি চলি আছে আজি ইয়াত? এই মটনৰ পাৰ্টি চলি আছে, কি চলিব আৰু? মাটন পাৰ্টি? তহঁতে আকৌ মাটন ক'ত পালি? এই জামাল আছে নহয়। এই জামালৰ ছাগলৰ পালটো কিবা বেছি ডাঙৰ হৈছিল, ভাবিলোঁ এটা কমাই দিওঁ। কাম নাপালি তহঁতে আৰু? জানো তহঁতে চোৰৰ নিচিনা দেখাত, সেই বুলি আজিকালি চুৰ কৰাও ষ্টাৰ্ট কৰি দিছা। এইটো কিন্তু এই ভাই তোমালোকৰ পৰা চাচোন চা, expect কৰা নাই। আমাক চাচোন, আমাক চোৰ যেন লাগে নেকি দেখা? নাই নাই, তহঁতক চুৰ যেন নালাগে, কিন্তু চুৰ কৰিছা যদি চুৰে হয় তহঁতে। এইগিলা বাদ দি পাৰ্টি কৰিব লাগে, বাদ দি গিলা। এ ভাই আছো না, মোৰ ৰাতিয়ে ছাগলী পোৱালিটো হেৰালে অ। ৰাতিপুৱাৰ পৰা বিচাৰি আছো, পোৱাই নাই। এইখিনি ইমান আছিল, ইমান মৰমত ৰাখিছিলো, সেই কেইজনে কোন কেইজনে? এই ল'ৰা কেইজনে আগে পিছে খায়। মোৰ ইমান অত্যাচাৰ কৰি থাকে তাহা, মই জানো ক'ত থাকে এইকেইটা। বলাচোন তাতে যাম। বল। দে আৰু কৰি থাক। দীক্ষা না ভাই, কলো না, এই চাহ খাই আছে চাহ। মই জানো মোৰ ছাগলী পোৱালিটো আনিছা, মোক আনি দি। ঐ, তই ভাবিছা নেকি তোৰ ছাগলী পোৱালিটো আমি চুৰ কৰিছোঁ? মই ভবা নাই, কিন্তু তোমালোকে আনিছা মই জানো। ঐ, তোৰ ছাগলী পোৱালি আমি খোৱা নাই, যিটি কথা কৈ নাথাকিবি। খাইছা, মই জানো মোৰ পোৱালি মোক আনি দি, মোক আনি দি, মোৰ পোৱালি মোক আনি দি। ৰ, 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 ৰ। আনি দি। মোক ৰ, এতিয়াই আনি ৰ, দি, আলোচনাটা মোক খাইছে, কৰবা মোক দি আনি আমাক। দি, পোৱালি দি। মোৰ পোৱালি আনি দি। এই ৰ। ৰ, চুপ থাক। চুপ থাকিব দিছো না। জামাল ভাই, আমি সৰুৰ পৰা বন্ধু আছিলো, তই আমাক চোৰ বুলি ভাবিলি, মনত বহুত আঘাত পাইছো। চুপ চুপ চুপ। মোক পেলুৱে কৈছে তহঁতে মটন পাৰ্টি কৰি থাকা বুলি। পেলুৱে তোক কৈছে? পেলুৱেচোন নিজে মুখেৰে মাতবা নৰে। আকাৰ ইংগিততে কৈছে। তই যা, যি কৰিব পাৰা কৰবি যা। মই গাঁৱত বিচাৰ দিম, ভাই গাঁৱত বিচাৰ দিম, সমাজত বিচাৰ দিম। তাহাঁতক শিক্ষা দিবা লাগব, ইহঁতকেইটা বহুত বাঢ়ি গৈছে। জাংছ, ইহঁতক শিক্ষা দিবা লাগব। শিক্ষা দিব লাগিব এইকেইটাক। গাঁৱত বিচাৰে কৰিব লাগব। বল। মানে আৰু
এইদিনে দেখিবলৈ বাকী আছিলে ন এ বাদ দি দে আহ, তহঁতৰ ইচ্ছা কৰি থাক কি কৰা এ বাদ দি খাই থাক খাই দি যি হয় হ'ব গাঁওবুঢ়া মহোদয় লগতে উপস্থিত ৰাইজ অতি মৰমৰ অতি চেনেহৰ বিউটিফুল ছাগলী এটা আছিলে মোৰ ৰাইজ এই ৰাতি এইকেইটাই মোৰ ছাগলী পোৱালিটো উঠাই আনি খাই দিলে ৰাইজ খাইছেতো খাইছে ৰাইজ একেবাৰে মালৰ লগত চাটনি বনাই খাইছে ৰাইজ তই দেখিছা নেকি তোৰ ছাগলী পোৱালিটো আমি চুৰ কৰিছোঁ এই ৰ'বাচোন ৰ'বা কোৱাচোন তোমাৰ লগত কোন আছিল আৰু গাঁওবুঢ়া মহোদয় এওঁ আছিল মোৰ লগত ঠিকে আছে কোৱাচোন তুমি কি দেখিছানো তাতে হয় মই গৈছিলোঁ কিন্তু ইহঁত তিনিজনক মাংস খাই থকা দেখিছোঁ কিন্তু ছাগলীৰ মাংস নে ব্ৰইলাৰ মাংস মই সেইটো নাজানো কিন্তু মাংস খাই থকা দেখিছোঁ তোমাৰ ছাগলীটো মতা আছিল না মাইকী আছিল ৰাইজ মই মৰমতহে ৰাখিছিলোঁ মতা আছিল নে মাইকী আছিল কি কথানো ক'লা তুমি ছাগলীটো সৰুৰ পৰা ডাঙৰ দীঘল কৰিছা মতা নে মাইকী আছিল তাকো নাজানা ঠিকে আছে কোৱাচোন ছাগলীটোৰ ভৰি কেইখন আছিল ৰাইজ মৰমতহে ৰাখিছিলোঁ ভৰি কেইখন আছিল সেইটোও নাজানো কিন্তু জানো ক'লা আছিলে ৰাইজ আকাশ তুমিতো এনেকুৱা ল'ৰা নহয় তুমি সিহঁতৰ লগত এইটো কাম কৰিবা বুলি মোৰতো বিশ্বাস হোৱা নাই নাই খুৰাদেউ মই এনেকুৱা কাম কেতিয়াও কৰিবই নোৱাৰো এই জামালৰ শপত ঐ তই মোৰ কিয় শপত খাইছা ৰাইজ এই পেলু আছে পেলু সোধক পেলু তুমি দেখা দিয়াচোন কোন কোন আছিল ভাই তোক ইমান বিশ্বাস কৰিছিলো তুইয়ে চুৰ কৰিছা তই মোক বিশ্বাস কৰ ভাই মই চুৰ কৰা নাই পেলু কোৱাচোন কোনে চুৰ কৰিছে সঁচা কথা কোৱা কি কোৱা তুমি এইবোৰ এইটো আৰু কথা হ'ল নে ৰাইজ হা ছাগলীটো ইয়াৰ হেৰাইছে ছাগলীটো কি ৰঙৰ ছাগলী ৰংটোহে জানে হয়নে নহয় আকৌ ভৰি কেইখন সেইটোও নাজানে মতা নে মাইকী তাকো নাজানে সেইটো আৰু কথা হ'লনে ই আকৌ কৈ আছে একবাৰ ইয়াক দেখুৱাই দিয়ে একবাৰ তাক দেখুৱাই দিয়ে এনেকৈ আৰু বিচাৰ কৰিব পাৰিনে ৰাইজ গতিকে আজি আৰু বিচাৰ খোচাৰ এইবিলাক নকৰোঁ আৰু ইয়াতে সমাপ্ত কৰোঁ নে কি কয় ৰাইজ হয়নে আজিৰ কাৰণে মই এই সভাখন ভংগ কৰি দিলোঁ আৰু এই চুৰ কৰাটো কিমান সত্য অসত্য এইবিলাক আমি পিছত বিচাৰ কৰিম হয়নে নহয় ক'ত গৈ আছা এনেই অলপ কাম আছিলে বাহিৰত জানো নহয় তুমি কি কাম কৰি আছা গাঁৱত মোৰ নামটো ডুবাই দিলি এতিয়া গোটেই গাঁৱৰ মানুহে মোক চোৰৰ বাপ বুলি কৈ আছে আজিকালি ই বহুত বদমাছ হৈছে ইয়াক ঘৰত থাকিবই দিব নালাগে এই ওলা যা এই ৰ ৰ ৰ ৰ ইয়াক ঘৰত ৰাখি লাভ নাই যাব দিয়া ইয়াক যা তাক যাব দিব নালাগিছিল নহয় 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 ই বহুত বদমাছ হৈছে যাব দিয়ক ক'ত যায় সি যাওক ওলাই যাওক কোৱা অ' ফাইনেলি আপুনি আহি পালে অলপ বেছি সোনকালে আহি পোৱা নাই জানো নক'বা আৰু দেউতাই দেখা পাইছিলে নহয় আহোঁতে আহিবই দিয়া নাছিলে কিবাকেহে আহিলোঁ হ'ব হ'ব আহোঁতে সেই ৰাস্তাত লগৰকেইটাক লগ পাইছিলা চাগে এতিয়া ক'ত নতুনকৈ চুৰ কৰা প্লেনিং কৰি আছা ক'বানে এতিয়া কিবা ক'বা নে খালি ভাবিয়েই থাকিবা এতিয়া ভাবি আছোঁ নেক্সট ক'ত চুৰ কৰিব পাৰি কি চুৰ কৰা কি চুৰ কৰা আৰে দুখ পাইছোঁ এৰি দিয়া এৰা না আগতে কোৱা কি চুৰ কৰা? আৰে তোমাক চুৰ কৰাৰ কথা ভাবি আছোঁ আকৌ মোক কিবা চুৰ কৰা বস্তুহে পাইছা যে চুৰ কৰি ঘৰলৈ লৈ যাব মা দেউতাকতো কোৱাৰ সাহসেই নাই কেনেকৈনো ক'ম তোমাৰ দেউতাক আকৌ চৰকাৰী চাকৰিয়ালহে লাগে এনেকৈ বহি লগৰকেইটাৰ লগত আড্ডা মাৰি থাকিলে চাকৰি আহি তোমাক ধৰা দিব
তুমি মোৰ লগত থাকিলে মই সকলোবোৰ মেনেজ কৰিব পাৰিম। মেনেজ কি, গোটেই পৃথিৱী জয় কৰিব পাৰিম, মাথো তুমি মোৰ লগত থাকিবা। হঠাৎ আজি ইমান ৰোমেণ্টিক হৈ গ'লা যে? কাৰণ আজি ওচৰত তুমি আছা। হ'ব আৰু যোৱা, মোৰ দেৰি হৈছে, মই যাওঁ। ঐ শুনা না, বাকী কথা কালি পাতিম, আজি মোৰ দেৰি হৈছে। এবাটি চাহ খাবিয়া? নাই মই একো নাখাওঁ। কিয় কি হ'ল আকৌ? ইফালে আছোন। নাই 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 মই একো নাখাওঁ, ভাত চাহ একো নাখাওঁ মই। কিয়? আৰে তোমালোকে মোক গালি পাৰি থাকা, ভাল লাগে নেকি এনেকে? অ' আৰে মই গালি দিয়া নাছিলোঁ না, এক্টিংহে কৰিছিলোঁ তই বচাবৰ কাৰণে। নাই 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 মই নাখাওঁ, মোৰ মন বেয়া হৈ আছে, মই একোৱেই নাখাওঁ। গম পাইছোঁ দে। এই 100 টকা ল, বন্ধুবিলাকৰ লগত যাই আড্ডা মাৰি আছা। আপুনি কি ভাবিছে মোৰ বন্ধুবোৰ সৰু বাচ্চা নেকি যে 1 টকা লজেন চকলেট খুৱাই দিম আৰু খোৱাৰ পিছত সিহঁতে ফূৰ্তিত নাচিব? মানে 100 টকা নহয়? ঠিক আছে, এইটো ল আৰু 100 টকা। 200 টকা এটা দিলে? আজিকালি যুগত 200 টকা এটা দি কিবা হয় নেকি, তুমিয়ে কোৱা। দি নহ'লে নালাগে যদি। আৰে ইমান মৰমত দিছা আৰু মই নল'ম নে? হা বাই বাই, মই আহিছোঁ দে, বাই বাই এণ্ড লাভ ইউ। চাহখিনিতো খাইছা? নাখাওঁ। কি যে হ'ব। ঐ অংকুৰ, অংকুৰ ঘৰত নাই, ক'ৰবাত গৈছে। ঐ তন্ময়, তন্ময় নাইচোন ঘৰত। গ'ল ক'ত এইকেইটা? এইকেইটা তাতে আছে চাগে। মই জানো তহঁতকেইটা ইয়াতে আছা। আৰে ভাই তোৰ কাৰণে ৱেইট কৰি আছিলো, অলপ খাইছা, টেষ্ট কৰ, তামাম ভাল হৈছে। আমাৰ মজা খাইছা? হৈছে। টেষ্ট কৰিছা? পিছে আজি তোমালোকে মাংস কিনি আনিছা নে আকৌ কাৰোবাৰ ঘৰৰ পৰা উঠাই আনিছা? আমাৰ আৰু মাংস কিনিব লাগে নেকি? আমাৰ ইচ্ছা হ'লে আমি য'তে ত'তে মাংস পাওঁ। পিছে আজি কাৰ ঘৰৰ পৰা উঠাই আনিছা আকৌ? এই কাৰ হ'ব আৰু, আমাৰ মৰমত জামাল আছে নহয়। তোমালোকে এই জামাল বেচেৰাটোক ইমান কিয় জ্বলাই থাকা কচোন? বেলেগ মানুহ আৰু বিচাৰি নোপোৱা তহঁতে? সিদিনা ৰাইজৰ আগত বিচাৰ দি কেনে আমাক চোৰ বনাই দিলে, তাক আমি এনেই এৰি দিম নেকি? ঘৰৰ পৰা 200 টকা এটা আনিছিলোঁ, ভাবিছিলোঁ তোমালোকক পাৰ্টি এটা দিওঁ। তোমালোকেচোন অলৰেডি পাৰ্টি কৰিয়ে আছা। তোমালোকে ইমান ভাল চিকেন পাৰ্টি কৰি আছা, কৰা, মই যাওঁ। এ ভাই এইগিলা বাদ দি, তই ইমান মৰমত পাৰ্টি দিবি আৰু এইগিলা বাদ দি। য কিন্তু স্কুটি এখনহে। আৰু থাকো এই না থাকক দে। পাৰ্টি মে। হেল্ল', আৰে তোমাৰে কথা ভাবি আছোঁ। তোৰ আহিল আৰু দে, মই যাম। বুকুখনি কিয় কঁপি উঠে তোমাৰ কাষত পালে, কুম কুম বুলি ভবা কথাবোৰ উঠতে হেৰাই মোৰে। তুমি মোৰ দি থকৰ সপোন, এচেৰেঙা ডালিৰ দাবোন, মৰমে মৰম বিচাৰে জানানে। তুমি মোৰ দি থকৰ সপোন, এচেৰেঙা ডালিৰ দাবোন, মৰমে মৰম বিচাৰে জানানে।
ৰ'বাচোন ক'ত গৈছিলে গোটেই দিনটো নন্দিনীহঁতৰ ঘৰলৈ গৈছিলোঁ দেউতা নন্দিনীহঁতৰ ঘৰত গৈছিলি নে আৰু কিবা কৰি আছিলি অঁ নন্দিনীহঁতৰ ঘৰতে গৈছিলোঁ গম পাওঁ নহয় কিমান দিন ধৰি চলি আছে তোমাৰ এইবোৰ মানে কি কৈ আছা তুমি এইবোৰ সেই চুৰজনকে বিচাৰি পালা আৰু বেলেগ ল'ৰা নাপালি তুমি তাক চোৰ নক'বা দেউতা সি চোৰ নহয় চোৰৰ লগত ঘূৰি ফুৰে কি বিশ্বাস আছে সি চুৰ কৰা নাই বুলি তুমি তাক ভুল বুজিছা সি চোৰ নহয় চুপ ভিতৰলৈ যোৱা ষ্টপ মুৰ্গীৰ ঘৰটো কোনটো ছাইডত বা আছিল এইটো চাইডত নেকি হেৎ, তই জানা নেকি বলা নহ'লে চুপ চুপ মনে আহ ওই মুরগি আছে না হেই অলপ জলদি কর না এই ভাগ ভাগ কোননো কোনো নাইচোন পেলু এ মৰক বাল ভাগ কোন এজন মোৰ মুৰ্গী লৈ গ'ল কোন এজনে ধৰ 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 ক'ত পলালে ঐ ক'ত পলাল ক'ত লৈ গ'লে মুৰ্গীটা উফ ইমান বেয়া মানুহ না ঘৰৰ পৰাই মুৰ্গী ধৰি লৈ যায় ক'ত বা গেল মুৰ্গী এটা ঘৰত পুহি খাব নোৱাৰোঁ চোৰৰ ইমান অত্যাচাৰ হৈছে না ইছ মাজনী তুমি অকণমান ভিতৰলৈ যোৱাচোন হ'ব দেউতা চাহখিনি খোৱা সৰুতে মাজনীৰ মাক ঢুকাই গ'ল তাইক বহু কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছোঁ ভাবিছিলোঁ মাইনাই ডাঙৰ দীঘল হ'লে ভাল এটি ঘৰ চাই মাইনাক বিয়া দি দিম তোমাক ভাল পাই তাই যে নিজৰ জীৱনটো ধ্বংস কৰিছে সেইটো মই ভালদৰে জানিছোঁ মই যেন দেউতা হৈ তাইৰ জীৱনটো ধ্বংস হ'বলৈ কেনেকৈ দিওঁ তুমিয়ে কোৱা মানে আপুনি ভাবিছে মই আপোনাৰ ছোৱালীৰ জীৱনটো ধ্বংস কৰিছোঁ ভবা নাই অলৰেডি ধ্বংস কৰিছাই তুমি চোলাটো ভালকৈ পিন্ধিব জানা নাই চাৰ্টৰ বুটামটো মাৰি লোৱাচোন কাপোৰ পিন্ধাৰ ডিচিপ্লিন নাই আৰু মোৰ ছোৱালীক ভাল পাব শিকিছা আজি যদি মোৰ ওচৰত চাকৰি এটা থাকিলে হয় তেনেহ'লে চাগে আপুনি মোক এনেকৈ কথা নকলহেঁতেন তুমি কেতিয়াও চাকৰি নোপোৱা কিয় জানা তুমি সেই চোৰকেইটাৰ লগত ঘূৰি ফুৰি থাকা আৰু তুমি চাকৰিৰ কাৰণে কোনোদিন মাথাও নামাৰা আপুনি যি কয় মোক কওক মোৰ এই ফ্ৰেণ্ডবোৰক চোৰ বুলি আপুনি নক'ব কেতিয়াও চোৰক চোৰ নকৈ কি ক'ম সেই চোৰকেইটাৰ লগত ঘূৰি ফুৰি তুমি তোমাৰ জীৱনটোও ধ্বংস কৰিছা আনকি মোৰ ছোৱালীজনীৰো জীৱনটো ধ্বংস কৰিব ওলাইছা হ'ব আপোনাৰ ঘৰত অহাই মোৰ ভুল হৈছে আৰু শুন আজিৰ পৰা কোনোদিন
মোৰ ছোৱালীৰ লগত ঘূৰি নুফুৰিবা আৰু যদি ঘূৰি ফুৰা দেখা পাওঁ তেতিয়াহ'লে কথা বেয়া হৈ যাব কিন্তু ৰিয়া শুনাচোন শুনা নোপোৱা নেকি তুমি মোক ভাল পোৱা নে নাই আজি মোক কৈ যাব লাগিব মোক যাবলৈ দিয়া তুমি আজি যাব নোৱাৰা নহয় আজি মোক কৈ যাব লাগিব তুমি মোক ভাল পোৱা নে নাই তোমাক মই আজিয়ে বিয়া পাতিম ব'লা তুমি নিজকে কি বুলি ভাবিছা তুমি মোক কেনেকৈ জোৰ জবস্তি কৰিবা আৰু মই তোমাৰ লগত বিয়াত বহিম তুমি কোৱাচোন আজি তুমি সঁচাকৈ মোক ভাল পোৱা নে নাই আজি ক'বই লাগিব আজি ক'বই লাগিব ভাই কি হৈছে ভাই ৰাস্তাৰ মাজত তই তাইৰ লগত এনেকুৱা কিয় ব্যৱহাৰ কৰি আছা এইটো আমাৰ পাৰ্চনেল মেটাৰ তই মাজত নাহিবি তই যা ইয়াৰ পৰা তই এজনী ছোৱালীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰা নহয় ৰাস্তাৰ মাজত আৰে কিয় নোৱাৰে তাই 2 বছৰ ধৰি মোৰ লগত ৰিলেশ্যনশ্বিপত আছে আজি 3 মাহ ধৰি তাই নগেনৰ ল'ৰাৰ লগত চেনি খাই আছে কোনে সহ্য কৰিব এইবিলাক চোৱা ভাই তই যদি সঁচাই তাইক ভাল পোৱা তই তাইৰ ঘৰত গৈ কিনে তাইৰ মা দেউতাক বুজোৱা এনেকৈ ৰাস্তাত এনেকুৱা ব্যৱহাৰ কৰিলে বেয়া দেখি ৰিয়া তুমি যোৱা ৰ'বা ক'ত যোৱা তুমি তাইক যাব দিয়া ৰিয়া তুমি যোৱা ৰ'বা ৰ'বা ক'ত যোৱা তুমি আৰে আজি কৈ যাব লাগিব নহয়। মাজত আছে কিন্তু নকৰবি কিন্তু নহ'লে চাবি এই চাই দিয়াই তুমি। বেছি কৰিছা নেকি বেছি দেখে মাননীয় গাঁওবুঢ়া মহোদয় লগতে উপস্থিত ৰাইজ আজি আকাশে বাটত লগ পাই মোৰ কোনো দোষ নাছিল ৰাইজ মোক বেয়াকৈ মাৰিলে দেখিছে আপোনালোকে মই কিবা কেতিয়াও হাতৰ পৰা ৰক্ষা পাই আহিলোঁ গতিকে ৰাইজ গতিকে ইয়াৰ কিবা এটা ব্যৱস্থা কৰি দিয়ক তই জীয়াই আছা সেইটোৱে ডাঙৰ কথা দেখিছে ৰাইজ দেখিছে আপোনালোকৰ আগতে কেনেকৈ মোক ধমকি দিছে মোৰ ইয়াৰ উচিত বিচাৰ লাগে ৰাইজ মোৰ ইয়াৰ উচিত বিচাৰ লাগে ৰ'বাচোন ৰ'বা আকাশ তুমি কোৱাচোন কি হৈছেনো ঘটনাটো খুৰাদেউ আপুনি ৰিয়াক সুধি চাওক ৰিয়াৰ লগত সি ৰাস্তাৰ মাজত বেয়া ব্যৱহাৰ কৰি আছিলে মই জাষ্ট ৰিয়াক বচাইছোঁ তাৰ হাতৰ পৰা আৰু সি উল্টা মোৰ ওপৰতে বিচাৰ দিছে আপুনি চাওক আপুনি ৰিয়াক সুধি চাওক ৰিয়া ইয়াতে আছে সুধি চাওক খুৰাদেউ ৰিয়া কি হৈছেনো ভালকৈ বুজাই কোৱাচোন মই টিউচনৰ পৰা ঘৰলৈ গৈ আছিলোঁ এনেতে মাজ ৰাস্তাত আকাশে মোৰ হাতত ধৰি টানি আছিলে এমাহৰ পৰা মোক ফ'ল' কৰিও আছিলে প্ৰপ'জো কৰিছিলে 3-4 বাৰ মই একচেপ্ট নাই কৰা কাৰণে আজি মাজ ৰাস্তাত পাই মোক হাতত ধৰি টানি আছিলে ৰিয়া তুমি কি কৈ আছা এইবোৰ আৰু যেতিয়া ৰাজা মোক বচাব আহিছিলে তেতিয়া ওলোটা আকাশেহে ৰাজাক মাৰাৰ চেষ্টা কৰিলে তুমি ভয় খাব নালাগে যি হৈছে সঁচা কথা কোৱা যদি এই ৰাজাই তোমাক কিবা ধমকি দিছে কোৱা মই ইয়াক চাই ল'ম নাই খুৰাদেউ মই মিছা মতা নাই মই সঁচাকৈ কৈছোঁ হয় কৰা দেউ তাই যিখিনি কথা কৈছে গোটেই সঁচা কথাই কৈছে মই নিজ চকুৱেদি দেখা পাইছোঁ ঐ তই কি উল্টা পাল্টা কৈ আছা এইবোৰ বিচাৰ শেষ হোৱা নাই আকাশ খুৰাদেউ কি বিচাৰ কৰিব আপুনি এইটো বিচাৰ হ'ল নেকি দেউতা বিশ্বাস কৰক মই এনেকুৱা কাম কৰা নাই বিশ্বাস কৰক নাই নাই আকাশ তই মোৰ মান সন্মান শেষ কৰি দিলি তোমাৰ নিচিনা ল'ৰা মোক কেতিয়াও নালাগে ৰাইজে যি কৰে কৰক কিন্তু দেউতা কথাটো ৰাইজক কৈ দিওঁ উপস্থিত ৰাইজ যিহেতু দুয়োপক্ষৰ কথাবিলাক আমি শুনিলোঁ আকাশৰো শুনিলোঁ ছোৱালীজনীৰো কথা শুনিলোঁ এতিয়া আকাশে যিখিনি দোষ কৰিছে তেওঁ খুব অপৰাধমূলক কাম কৰিছে যিহেতু আমি থানাত নিদিওঁ পুলিচ কেছ হৈ যাব পুলিচ কেছ নোহোৱাকৈয়ে আমি যিহেতু ৰাইজে সমাধা কৰিলোঁ কেছটো গতিকে তেওঁ 50,000 টকা জৰিমনা দিব লাগিব ঐ সেইদিনাখন যে বিচাৰ হ'ল এইজনে হয় ল'ৰাজন এইগিলা ল'ৰা লাজেই নাই শিক্ষিত ল'ৰা যে ভাই
এগিলা ল'ৰাৰ কাৰণে সমাজখনে বেয়া হৈ আছে অ ভাই ঠিকে কৈছা ঐ তই দেখা পাইছা হা সেইদিনাচোন মিটিঙত গমেই পালোঁ তই বেছি তই মানুহৰ কথা বাদ দি বল দেউতা আকাশক মই ভালকৈয়ে চিনি পাওঁ আকাশ তেনেকুৱা ল'ৰা নহয় দেউতা মানুহে তাক ভুল ভাবিছে মই জানো মাজনী সিদিনাখন বিচাৰত ছোৱালীজনী আৰু ল'ৰাজনে নিচমুখে স্বীকাৰ কৰিছে মই সেইটো বিচাৰো কৰি দিছোঁ মাইনা এতিয়া মোৰ কৰিবলগীয়া একো নাই তাক কোনোবাই ফচাব চেষ্টা কৰি আছে দেউতা এজন পঢ়া লিখা ল'ৰা হৈও এতিয়া সি গাঁৱত কেতিয়াও শান্তিৰে জীয়াব নোৱাৰিব গাঁৱৰ মানুহে তাক শান্তিৰে জীয়াব নিদিয়ে দেউতা তাক অপমান কৰিব দেউতা তুমি মাত্ৰ এনেকুৱা মানুহ যিয়ে নেকি তাকে অপমানৰ পৰা বচাব পাৰিবা তাৰ লগত এনেকুৱা হ'ব নিদিবা প্লিজ দেউতা এটা ৰাস্তা আছে মাজনী তুমি যদি মোৰ কথা শুনা শুনিম দেউতা তেনেহ'লে শুনা মা অহা মাহত শইকীয়াৰ ল'ৰাৰ লগত তোমাৰ বিয়াখন ঠিক কৰিছোঁ আৰু এয়াই মোৰ শেষ সিদ্ধান্ত কিন্তু দেউতা মই এতিয়া বিয়াৰ কথা ভবাই নাই কোনো কিন্তু নাই তুমি যদি আকাশৰ ভাল চিন্তাটো কৰিছা তেতিয়াহ'লে এই মোৰ শেষ সিদ্ধান্ত আৰু শইকীয়াৰ ল'ৰাৰ লগত তোমাৰ বিয়া হোৱাটো খাটাং নহ'লে কিন্তু মই আকাশৰ ৰিস্ক ল'ব নোৱাৰিম চাক খুৰা দেও বৰ্তমান আমাৰ দেশত চাকৰি আনাও নাই আপুনি এটা কাম কৰক আকাশক ডুবাইত পঠাই দিয়ক অলৰেডি মই 20-25 জন পঠাই দিছোঁ অলপমান খৰচা হ'ব কিমানমান খৰচ হ'ব কমচে কম 10 লাখ মান খৰচা হ'ব 10 লাখ কিন্তু ইমান টকা ক'ত পাম চাক খুৰাটো পইচাটো খৰচা হ'বই পাছপৰ্টৰ কাম আছে এজেণ্টক পইচা দিব লাগে ভিজাৰো খৰচা আছে খোৱা লোৱাৰ খৰচা আছে বহুত খৰচা আছে ঠিকে আছে মই অলপ ভাবি চাওঁ চাক অলপ ভাবি চাক মইতো আছোঁৱেই খবৰটো পিছত জনাব ঠিক আছে মই ভালকৈ জানো এইটো বৰ্ষাৰ দেউতাকৰ প্লেন আছিল চাগে যাতে তোমাৰ দুইজনৰ মাজত ব্ৰেকআপ হয় কোনে কল কৰি আছে ইমান কলটো ৰিচিভ নকৰা কিয় বৰ্ষাই কল কৰি আছে বৰ্ষা আহিছে ইমান কৈ যে কল কৰি আছো ৰিচিভ কৰিব নোৱাৰা চাইলেণ্টত আছিল মোবাইল চাইলেণ্টত আছিল মইহে পাগল আছিলো তোমাৰ কাৰণে তোমাৰ ভালটো ভাবি আছিলো কিন্তু তুমি নিজেই তোমাৰ ভালটো নিবিচৰা কি জানা তুমি কেতিয়াও চেঞ্জ হ'ব নোৱাৰা এই চোৰ বন্ধুকেইটাৰ লগত থাকি থাকি এদিন তুমি নিজেও চোৰ হৈ পৰিবা চোৰ কাক কৈছা ইহঁতক কৈছো ইহঁতক চোৰ বুলি কৈছা আজি তুমি আজিৰ পৰা 10 বছৰ আগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আজি চাকৰি নোপোৱাৰ কাৰণে এনেদৰে ঘূৰি ফুৰি আছে সি ভাবিছিল নিজাকে বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ কিন্তু তাৰ ঘৰৰ মানুহে তাক এটা কথা কৈয়ে ৰাখিলে যে তই চাকৰি কৰিব লাগিব তই বিজনেছ কৰিব নোৱাৰ আৰু আজি তাৰ বিজনেছমেন হোৱা আশা হৈয়ে থাকি গ'ল আৰু
তাৰ দেউতাকৰ ধন সম্পত্তি শেষ কৰি ইমান দিনলৈকে পঢ়া শুনা কৰিলে মাত্ৰ এটা থাৰ্ড গ্ৰেড চাকৰিৰ কাৰণে দিন ৰাতি এক কৰি পঢ়ি আছে তাৰ মা দেউতাৰ এটাই আশা ডাঙৰ হৈ কিবা এটা কৰি সিহঁতৰ অভাৱ দূৰ কৰি কিন্তু আজি সি একো কৰিব পৰা নাই আৰু সি আজি 3 বছৰ ধৰি ইণ্ডিয়ান আৰ্মিত জইন কৰাৰ কাৰণে দিন ৰাতি এক কৰি কষ্ট কৰি আছে কিন্তু সকলো সময়তে তেওঁ এটা বস্তুৱে ফেচ কৰি আছে আৰু সেইটো হৈছে ৰিজেকশ্যন আৰু এটা কথা কি জানা ইহঁতৰ দৰে মোৰ সপোনবোৰো আধৰুৱা যোনটো তুমি নুবুজিবা কি জানা মই সঁচাকৈয়ে ভুল আছিলোঁ আচলতে তুমি মোক কেতিয়াও বুজিবই চেষ্টা নকৰিলা আৰু কেতিয়াও নকৰাও সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি বুজাবলৈ ওচোন নাই কোনো আজি বিধাতাও যেন গ'ল মোক এৰি সময়ে শিকালে জীৱনৰে গতি বিচৰা জনোচোন আজি হ'ল সমাধি অতীতৰ স্মৃতিবোৰে ঘূৰিলেও আমনি থাকিব লাগিব দুয়োৱে তই এটা কাম কৰ তই বাহিৰত যা গাঁৱৰ মানুহে তাৰপিছত বেয়াকৈ লাগি গৈছে আৰু টকা পইচা চিন্তা কৰিব নালাগে মইতো আছোৱেই দেউতা এটা কাম কৰোঁ নেকি মাটি 1 বিঘামান বিক্ৰী কৰি দিওঁ আৰু মোৰ দোকানখনো বিক্ৰী কৰি দিওঁ কিন্তু দোকানখন বিক্ৰী কৰিলে যেতিয়া ভাইটিয়ে চেলাৰী পাব ভাল ইনকাম কৰিব তেতিয়া আমিও কিবা এটা কৰি ল'ম তুমি যোনটো ভাল বুজা আৰু ইয়াত 5 লাখ আছে আৰু বাকী 5 লাখ মই একাউণ্টত দি দিম আচ্ছা খুৰাদেউ আপোনাৰ কাৰণে এইটো এটা সুখবৰ আছে কি বা সুখবৰ সুখবৰ মানে আকাশৰ চাকৰিটো হৈ গ'ল আকাশ পাতিৰো কাম হৈ গ'ল এতিয়া আকাশ এতিয়া 4 দিন পিছত যাবই লাগিব চাবি পিছত পাহৰি নাযাবি মিঠাই চিঠাই খুৱাব লাগিব ঠিক আছে খুৰাদেউ আপোনাৰ সুখৰ দিন আহিলে আৰু চব ঈশ্বৰৰ কৃপা ভাইটি দাদা পিছে কালিতো তই যাবিয়ে এজেণ্টজনৰ নাম্বাৰটো লোৱাচোন দিছোঁ ইয়াৰ পৰা গুৱাহাটীলৈকে যোৱাৰ পিছত এজেণ্টজনৰ লগত কণ্টেক্ট কৰি ল'বি বাকী সিয়ে মেনেজ কৰি দিব দে যাওঁ আৰু দেউতা মই আহিছোঁ বাবা
ভালদৰে থাকিবি বাপা, ভালদৰে খোৱা বোৱা কৰিবি, কল কৰিব নাপাহৰিবি কিন্তু। যা পঢ়া শুনা কৰিবি আৰু বহুত বদমাচি কৰিলোঁ। এতিয়া কিবা এটা কৰ ভাই, বিয়া বাৰু কৰিছা আৰু এতিয়া ভাল হ, তোৰ দেউতাকৰ আশা পূৰণ কৰ। জামাল ভাই ক্ষমা কৰিবা দেই। ডুবাইত গৈ আৰু ছাগল চুৰি নকৰিবা, মোৰ নিচিনা জামাল নপোৱা ক'তো। অস্তবেলিতিয়ে কৈ যায় গোপনে, অস্তবেলিতিয়ে কৈ যায় গোপনে, আকৌ আহিব প্ৰভাত ধৰাত, আকৌ আহিব প্ৰভাত। উপকাৰ কৰিবলৈ ওলাইছিলোঁ, ভাবিছিলোঁ সহায় কৰোঁ, কিন্তু উল্টা এনেকুৱা এটা বিপদত পেলাই দিলে মোক। না তো ফেমিলিৰ মানুহে এতিয়া মোক বিশ্বাস কৰি আছে, না তো গাঁৱৰ মানুহে। চবে কিবা কিবি কৈ থাকে মোৰ কথা বেয়াকে। বিশ্বাস কৰা, মই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। মোক জাষ্ট ফচোৱাৰ কাৰণে কোনোবা এনেকুৱা কৰি আছে। তুমি মোক নতুনকৈ একো বুজাব নালাগে আকাশ। মই জানো তুমি এনেকুৱা জঘন্য কাম কেতিয়াও কৰিব নোৱাৰা। কিন্তু মানুহে এতিয়া মোক বেয়া বুলি ভাবে, চোৰ বুলি কয়। মানুহে যি কৈ ক'ব দিয়া, মানুহেতো ক'বয়ে ন। মানুহে কোৱাটোক মন নিদিবা। মই জানো তুমি কি, তুমি জানা তুমি কি। দেউতাই মোক ডুবাই পঠাই আছে। গাঁওখন এৰি, দাদাক এৰি, দেউতাক এৰি, তোমাক এৰি মোক যাবলৈ ইচ্ছা যোৱা নাই অ'। কেতিয়াবা সময়বোৰ ইমান নিষ্ঠুৰ হৈ পৰে যে আমি নিবিচাৰিলেও কিছুমান কাম কৰিব লগা হয়। তুমি টেনশ্যন নল'বা আকাশ, তুমি ঘৰৰ সৰু ল'ৰা, ইমান দিনে যি ইচ্ছা তাকেই কৰি আহিলা। এতিয়া তুমি নিজৰ বাবে কিবা কৰা, এতিয়া ঘৰৰ বাবে কিবা কৰাৰ সময় আকাশ। তুমি এতিয়া একো চিন্তা নকৰিবা। তুমি চাবা, তুমি যেতিয়া ডুবাইৰ পৰা উভতি আহিবা, মানুহে সকলো পাহৰি গৈছে আৰু সকলোবোৰ নতুনকৈ আৰম্ভ হ'ব। তুমি নাকান্দিবাচোন। তুমি মোক এৰি ইমান দূৰ গুচি যাবা আৰু মই কিবা নাকান্দিম নেকি? মোৰ দুখ নালাগে। তুমি কান্দি নাথাকিবাচোন, মই আহি থাকিম নহয়। মই নাজানো মই কেতিয়া আহিম। এটা কথা দিব পাৰিবা, যেতিয়ালৈকে নাহোঁ মোৰ কাৰণে ৱেইট কৰিব পাৰিবানে? মই তোমাৰ বাবে সদায় ৰৈ থাকিম আকাশ। এতিয়া যাওঁ, দেউতাই চাগে মোক বিচাৰি আছে। তুমি ভালকৈ থাকিবা।
যদি মিলে চাগে আমি আকৌ লগ পাম। আধৰুৱাকৈ তোমাক পাবলে নোখোজো, কিদৰে তোমাক পাহৰো অবুজ মনক কেনেকৈ নুবুজাও তুমি যে নোহোৱা এহাগৰ ভাৱনাই খেলি থাকে, তোমাক পালে কিয় বেদনা বেদনা লাগে। নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে, অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है। The number you are calling is currently switched off. Please try later. শুন না, মই এজনজনক কল কৰি আছোঁ, কল কিয় বা নালাগে তই এবাৰ কল কৰি চা না, মই নাম্বাৰটো দি আছোঁ। অঁ সোনকালে। হেল্ল', খবৰ পালি? নাই আজি এসপ্তাহৰ পৰা এজনজনৰ খবৰে নাই, ক'ত আছে কোনেও নাজানে। দাদা, আৰে মই এয়াৰপৰ্টতে আছোঁ। এই ফ্লাইটৰ টাইম হ'লে আৰু মই আপোনাক ডাইৰেক্ট ডুবাইত গৈ কল কৰোঁ। যেতিয়া ভাইটিয়ে চেলাৰী পাব, ভাল ইনকাম কৰিব, তেতিয়া আমিও কিবা এটা কৰি ল'ম। ঠিক আছে, মোৰ ইয়াতে এটা ভেকেঞ্চি আছে, তুমি মন কৰিলে অহাকালিৰ পৰা জইন কৰিব পাৰিবা আৰু চেলাৰীটো মাহৰ শেষলৈ পাই যাবা।
সেয়ে ভালে আছোঁ নক'বা আৰু এই কাম কৰি আছিলোঁ ন অফিচত ডুবাইত অলপ গৰমটো বেছি ন নাই গৰম বুলি গমেই নাপাওঁ নহয় এ চি ৰুমৰ ভিতৰতে থাকোঁ বাৰু মই আপোনাক পিছত কল কৰি আছোঁ খুৰাদেউ তাই যিখিনি কথা কৈছে গোটেই সঁচা কথাই কৈছে মই নিজ চকু দি দেখা পাইছোঁ আকাশ মই জানো তুমি গুৱাহাটীতে থাকা ভয় কৰিব নালাগে মই সকলো কথা জানো তুমি ডুবাই যাব পৰা নাই তুমি জানানে আকাশ তোমাক ফচোৱা মেইন মানুহজন কোন হয় কোন হয় বৰ্ষাৰ দেউতা আকাশ মোক ক্ষমা কৰিবা আকাশ টকাৰ লোভে মোক তোমাৰ বিপক্ষে সাক্ষী দিবলৈ বাধ্য কৰাইছে পাৰিলে তুমি মোক ক্ষমা কৰি দিবা পিছে বৰ্ষাৰ কি খবৰ বৰ্ষাৰ খবৰ কি বৰ্ষাৰ বিয়া হৈ গ'ল হা বৰ্ষাৰ দেউতাই তাইক শইকীয়া ল'ৰাৰ লগত বিয়া দি দিলে তই মিছা কৈছা ন নাই মই সঁচাকৈ কৈছোঁ জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে মই তোমাৰ বাবে সদায় ৰৈ থাকিম তুমি বুকুৰা কিছুমান সপোন এনেকৈ আধৰুৱা হৈ ৰৈ যায় নিজৰ জীৱনটো নতুনকৈ গঢ়িবলৈ সপোন চোৱা এজন আকাশৰ গল্প আমি চালোঁ কিন্তু এনেকুৱা কিমান আকাশ আছে যোনে দালালৰ চক্ৰত পৰি নিজৰ সপোনবোৰ এনেকৈ আধৰুৱা কৰি ৰাখিছে আজি আকাশৰ জীৱনত কিবা এটা কৰাৰ সপোন বৰ্ষাক নিজৰ কৰাৰ সপোন আকাশৰ দাদাৰ সপোন দেউতাকৰ সপোন আধৰুৱা হৈ ৰৈ গ'ল আৰু এনে আধৰুৱা সপোনবোৰে মানুহক দিয়ে জীয়াই থকাৰ এক নতুন উৎসাহ